हेलो गाइस गुड मर्निंग सकलोके और रातिपुवा आज भिडिओ स्टार्ट कर दिसो मैं शीतल खरा पाई स्टार्ट करिसो आसलते जिसकले मोर हाथर भिडिओ चाই ভাল नापाय সেই সকলৰ বাবে মই আজি ব্লগটো তৈয়াৰ কৰিছো মানে আজি নহয় কালি এটা কমেন্ট পালো সেইবাবে আৰু এনেকৈ ব্লু ৰাতিপুৱা স্টাर्ट কৰোঁ ব্লগ এটা আৰু ঘৰখননো দিনটো কি কৰোঁ তাকে বলো অলপমান দেখো আৰু তেনেকৈ ব্লগ বনাবলৈ মানে মোৰ কৰবাত যোৱাও হোৱা নাই আৰু এনে ঘৰতে কিনো দেখাম একেবিলাকে কাম বন কৰা সকলোৱে কৰে আৰু সেইবিলাকেনো কি বনাম তেও আৰু দৈনন্দিন কামৰে অকমান বুলু ভিডিও অকন কৰি থৈ দিও ওকে আৰু ৰাতিপুৱাৰ পৰা ভিডিওটো স্টাৰ্ট কৰিলো আৰু আপোনালোক সকলোকে মই কাজল কৰিলা পুনৰবাৰ মই অন্য এটি ভিডিওলৈ স্বাগতম জনাইছো তেন্তে বলক আজি ভিডিওটো স্টাৰ্ট কৰো আৰু ফুলবিলাকত পানী দি থাকোতেনে দেখিলো ফেজবেনজোপা হাউলি যোৱা সেইবাবে ওচৰতে আনিডাল পালো সেইডালে আৰু অকমান ৰখাই মেলি থৈ দিছো পিছত কিবা এটা কৰিব লাগিব মই কাপোৰ তিয়াই ললো মানজনৰ বাবে মানে মানজনৰ কাপোৰ কানি অলা তৈয়াৰ হৈ আছিল তাৰ পিছত আহি গলো মই বিছনা পাৰিবলৈ এতিয়া বিছনাখন বুলো পাৰিলো হুনকালে আৰু আজি মানজন কামলৈ গৈছে সেইকাৰণে জলদি কামবিলাক কৰি লৈছো একেবাৰে আজৰি হলম ভাত পানী বনাবলগীয়া আছে সেইবাবে আৰু ভাত পানী বনা হোৱাই নাই মই গা পা ধুৱাই নাই মানে আগতীয়াকৈ বাহি কামকেইটা কৰি তোৰ বিছনাখন পাই লৈছো বিছনাখন পাই ললে মনটো ভাল লাগে সেইবাবে আৰু লৰালৈ হৈ যায় কাৰণে মিট কভাৰ খল নখললৈ একেখন যিখন পাই থোৱা আছিল সেইখনকে পাই দিছো আৰু হে আৰু আপোনালোকে মোৰ ভিডিও কৰ পৰা চাইছে কমেন্ট কৰি জনাব আৰু ভিডিও চাই কেনেকুৱা পাইছে হেতু জনাব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি লব আৰু আজি ভিডিওটো আপোনালোকলৈ এনেকৈ আগবঢ়াইছো আৰু কেনেকুৱা লাগে চাই জনাব ভাল লাগিলেও জনাব আৰু বেয়া লাগিলেও জনাব আৰু আপোনালোকে মোৰ পৰা কেনে ধৰণৰ ভিডিও চাব বিচাৰে হেতু জনাব তেতিয়া অলপমান ভাল লাগিব ন মানে কলে এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ কলে বা তেনেকুৱা ধৰণৰ ভিডিও বনাওক আপুনি তেনেকৈ কলে আৰু ভাল লাগে ট্ৰাই কৰিম আৰু আপোনালোকক তেনেকৈ ভিডিও দিব ধুনীয়াকৈ গা-পা ধুই মেলি পিনাই মই টেপৰ পানী ধৰিবলৈ আহিলো মানে 9টা বজাত টেপৰ পানী দিয়ে সেইবাবে আৰু বুলো অলপমান পানী ধৰি থওঁ সন্ধিয়া সময়ত গৰুৱে খাব পাৰিব মানে গৰু হোৱা টাইমত খাব পাৰিব সেইবাবে যিসকলে মোৰ হাতৰ ভিডিওবিলাক চাই মানে বৰিং পাইছে সেইসকলৰ বাবে আজি মই ভিডিওটো মানে ভিডিওটো তৈয়াৰ কৰিছোঁ আৰু ভিডিওটো বনাইছোঁ সেয়া চাই থাকিব সম্পূৰ্ণকৈ আৰু আজি মই ভইচ অভাৰ দিম এনেকৈ কৰি থাকিলে মোৰ মানে টাইম নোহোৱা হৈছে আনফালে মানুহজন কৈছে যিহেতু মানুহজন কামলৈ গ'ল আৰু তেওঁৰ বাবেতো এতিয়া ভাত পানী বনাবই লাগিব সেইবাবে ৰাতিপুৱা ৰুটি খুৱাই পঠিয়ালোঁ আৰু এইফালে মই জুহালত কি হৈছে জুহালত দি থৈছোঁ দাইল কিন্তু তেল মৰা নাই এতিয়ালৈকে তেল মাৰি গ'ল আৰু আনফালে এইফালে মই বনাই থৈছোঁ ভাত কিন্তু ভাজি বনোৱা নাই ভাজিখন বনাব লাগিব চাই ভিডিওটো আৰু ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব এইফালে সকলোবিলাক হৈ গ'ল আৰু ইয়াত দাইল আৰু তেনেকুৱাতে মানুহজনো আহি পালে তেওঁৰ বাবে ভাত সাজ লৈ আহিছোঁ মানুহজনো ভাত পানী খাই আকৌ কামলৈ বুলি তেওঁ ওলাই গ'ল আৰু তেওঁক পঠিয়াই মেলি মই এইখিনিতে ৰ'দত অকণমান বহিছোঁ মানে ভিডিওটো বোলো এডিট কৰি আপোনালোকলৈ আজি দিবই লাগিব সেইবাবে দিনটো ভিডিও দিব নোৱাৰিলোঁ অকমান আৰু দিছোঁ যি নহওক আপোনালোকৰ বাবে আগবঢ়াইছোঁ আৰু ভিডিওটো চাই কেনেকুৱা পাই জনাবলৈ নাপাহৰিব পুৰা টিকটো আহি আছে আৰু আনফালে কিবা কাটি আছে নে কি জানো সেইবাবে মাত চবফালে আহিছে ভিডিও এটা বনোৱাৰ শান্তি নাই সেয়া আৰু বাকী ভিডিওটো ইমানখিনি আছিলে যদি চাই ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ এটা কৰিবলৈও নাপাহৰিব ইমানটা ব্লগ ভিডিও কেনেকৈ বনাই ইমানটা নাজানো যি পাৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়াইছোঁ তেনেকৈ আপোনালোকে আৰু ল'ব বুলি আশা থাকিল আৰু ঠিকে আজিলৈ আহিছোঁ বাই বাই সকলো ভালে থাকিব পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম তেন্তে আজিলৈ আহিছোঁ বাই বাই মূৰটো উঠাবলৈ মন যোৱা নাই দেই এনেকুৱাত পনি ধৰিছে বাকী বাই বাই